দীপা বা ক'তে? অঁ আহিছা দেখুৱা কি ক'বা। দীপা বা তোমাৰ যে গেছ হৈছিল ভাল পাইছে ন? মই দীপা নহয় মই মাইনী হয় মাইনী। হা? কি মাইনী? কোন? আৰে তোমাৰ নাম দীপাই হয়, পিছে মাইনী কোন? আৰে মই দীপা বইনী হয় বইনী, তাৰমানে দীপাই কৰা নাই নেকি তোমাক? মানে মই বুজি পোৱা নাই। আৰে দীপা আৰু মই একে যজা বইনী হয়। আচ্ছা এতিয়াই গম পালোঁ, তাৰমানে তুমি আৰু দীপা যজা বইনী হয়। অঁ সেই পিছে দীপা বাক মাতি দিয়াচোন। দীপা এই মাতি আছে, দৰ্শন ভাইটি আহিছে। আহি আছে ৰ'বা। দৰ্শন ভাইটি আহিছা? দীপা বা তোমাৰ বোলে গেছ হৈছিল, সেইকাৰণে খবৰটো ল'বই আহিলোঁ। ভালে কৰিলা। আৰে দীপা বা এইটো কিহৰ শব্দ? আৰে দৰ্শন ভাইটি মোৰ গেছ হৈ আছে না, সেইকাৰণে। দীপা বা পাৰিলে অলপ মূলা খাব, মূলা খালে গেছটো চাফা হৈ যাব। মূলা পহেলিকা তুমি পাদিছিলা। হাঁহি থাক যেতিয়া তোমাৰ গেছ হ'ব গম পাবি ৰ। তোমাৰ সেই পাদৰ গোন্ধত মোৰ নাক কচ কৰাই দিছিল পহেলিকা। পিছে দীপা বা মাছ মাংসটো খাবই নোৱাৰা তুমি। আৰে মই বইলাৰ আঞ্জাই খাই আছো, বইলাৰ আঞ্জা খাই মোৰ একেবাৰে বমি লাগিছে। দৰ্শন ভাইটি পহেলিকাৰ বমি লাগিছে দীপা বা এই দুটামান পাদি দিবা, এই পাদি দিলে গেছটো ভাল হৈ যাব। আৰে এই লগত থাকি একেবাৰে মই পাদাৰ গোন্ধত একেবাৰে থাকিব নোৱাৰা হৈছো দৰ্শন ভাইটি। মানিবা তুমিও কম নহয়, তুমিও একেবাৰে পাদাৰ উস্তাদ। তুমিও দীপা বাক ক'ব নালাগে। কি কৈছা দৰ্শন ভাইটি? আৰে মানিবা তুমিও কম নহয়, তুমিও পাদা। ময়ো পাদো, চবেই পাদে। সেই বুলি দীপা বাক হাঁহিব লাগে না তুমি। দৰ্শন ভাইটি তুমিয়ে মোৰ কথা বুজি পাইছা। যা মানিবা পাদি থাকে যা তুমি। মই যাওঁ, তোমাৰ লগতে থাকে না চাৰা পাত দৰা দীপা। বেটি যেন শিকি যেন নাপাদে, বেলেগক হাঁহিব আহে। দীপা বা আমি দুটাই একেবাৰে পাদোৱা। দৰ্শন ভাইটি তুমি মোৰ লগত পাদিবা। দীপা বা মই তোমাৰ লগত পাদিমতো, ষ্টাৰ্ট কৰা। কি দৰ্শন ভাইটি পাদিলা নেকি? দীপা বা তুমিও পাদিলা নেকি?